গাইজ মই এতিয়া চিকাৰ চাবলৈ গৈ আছোঁ। আপোনালোকে গম পাইছে চিকাৰ চাবলৈ গৈ আছোঁ। আপোনালোকক সকলো দেখুৱাইছোঁ, চাই থাকক। বহুত এক্সাইটেড হৈ আছিলোঁ, কিন্তু এতিয়া ফাইনেলি চাইকেল লৈ মানে একদম ৰেডি ইয়াত গৈ আছোঁ। আপোনালোকে একদম চাই থাকক ভিডিঅ'টো। গাইজ আহি পাই গ'লোঁ এতিয়া পূৰা চিকাৰ চাবলৈ। এতিয়া আপোনালোকে দেখিছে, এতিয়া মই যাম সৌ তাত। আপোনালোকে দেখিছে তাতে হৈ আছে পূৰা পানী হৈ আছে, পূৰা পানী। তাৰ মাজতে যাম, পাৰ্টি বহুতে আছে তাত। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। তেহে পৰিবলো বৰ পানী বোলে যি খাই সাধা সৰস্বতী ৰাধা, যি নাখায় সাধা সি জাৰ্চি গাইতকৈও গাধা। মোৰ কথা হৈছে আমি সকলো এক হৈ দেশখন আগুৱাই নিব লাগে। আজি তোকে শঙ্করে দিনালি হাঁকাছে আর সবকে হাঁকায় রে, বল দেশ আগুৱাই নি। খিৰিকী মেলি সন্মুখত এন্ধাৰ হে পাওঁ, সেই এন্ধাৰতে পোহৰ বিচাৰি আছো। গাইজ মই মানে একদম চিকাৰ চাই মেলি আহি গ'লোঁ, আৰু কেনেকুৱা হৈছে কি কথা এতিয়া আপোনালোকক সকলো কৈ আছোঁ, চাই থাকক। গাইজ চিকাৰ ফিল্মখন চাই খুবেই ভাল লাগিছে, কিন্তু এটা কথা কি তাত মানে ইংলিছত বেছিকৈ কথা কোৱা হয়। মানে কি লণ্ডনৰ কিছুমান আছে, লণ্ডনৰ মানুহ আছে, লগতে আমাৰ ভাৰতৰ কেইজনমান আছে, তেনেকৈ গোট খাইছে মানুহবোৰ, আৰু তেনেকৈ আমাৰ অসমৰ কেইজনমান আছে। তেনেকৈ মানে ফিল্মখন বনাইছে চিকাৰ ফিল্মখন। অভিয়াছলি চিকাৰ ফিল্মখনৰ কাহিনীটো আপোনালোকক কৈ আছোঁ, চাই কিছুমানে পটককৈ বুজি নাপাব, যোনে মানে ইংলিছ নাজানে। মানে ছবিখনৰ প্ৰথম পূৰা ধুনীয়াকৈ বুজি পাই যাব, কিন্তু ছবিত আকৌ অংগী ভংগীত সকলো বুজি যাব, কিন্তু কথা কোৱাত মানে অলপ বুজি নাপাব, কাৰণ ইংলিছত কোৱা থাকে। কিছুমানে বুজি পাব, কিছুমানে বুজি নাপাব, সেইকাৰণে অকণ প্ৰব্লেম হ'ব পাৰে। যেনেকৈ আমাৰ বিদু ভাই যেনেকৈ মানে একদম মনোৰঞ্জন দিছে, পূৰা কমেডি আছিলে তাত, কিন্তু এখনৰ ইমান এটা কমেডি নহয়, তাত পূৰা ফাইটিং আছে, হেভি মানে অলপ হেভি টাইপ। কিছুমান ইউনিক হৈছে, একদম ইউনিক হৈছে ফিল্মখনত। জুবিন দাও আছিলে, জুবিন দাও কিছুমান ইউনিক হৈছে, আৰু জুবিন দা মানে জানেই আপুনি, জুবিন বুলি ক'লে আমাৰ কাৰণে জনপ্ৰিয়। আৰু এটা কথা কি বাঘটো কিন্তু মানে এইটো অৰিজিনেল নহয় দেই, এইটো বনাইছে, এডিটত বনাইছে। বাঘটো ধুনীয়া হৈছে, একদম বঢ়িয়া হৈছে। খালি আমাৰ অসমীয়া ফিল্মবোৰ মানে একদম গ্ৰ'থ হ'ব লাগে, যাতে নেশ্যনেল পৰ্যায়ত যাব লাগে, মানে ৰাষ্ট্ৰীয় পৰ্যায়ত যাব লাগে, মানে পূৰা হিলাই থাকিব। যেনেকৈ চাউথ ইণ্ডিয়ান ফিল্মবোৰ যেনেকৈ হিলাই থাকে, তেনেকৈ হিলাব লাগে আমাৰ অসমীয়া ফিল্মবোৰ। ফিল্মখন যদি কোনোবাই চাবলৈ যোৱা নাই, চাবলৈ যাব, ভাল পাব ফিল্মখন। আৰু লগতে বহুত ফিল্ম আহি আছে, আপোনালোকে জয় হনুমান আহি আছে, লগতে ৰুদ্ৰ আহিছে, এনেকৈ কিবা বহুত আহিছে, মানে ফিল্ম আহি আছে, আপোনালোকে চাবলৈ যাব। গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব।